সৰ্বপ্ৰথমে সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 15 মে'ৰ পৰা ধৰি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টলৈ সমগ্ৰ অসমতে হুৱাদা চলি আছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মনত। যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত ডিষ্টিংশ্যন বা ষ্টাৰ পাম বুলি ভাবিছিল, সেইসকলে ফাৰ্ষ্ট বা ছেকেণ্ড ডিভিজনহে পাইছে। একেদৰে কোনোৱে আকৌ অসমৰ ভিতৰত এটা নিৰ্দিষ্ট স্থানত থাকিম বুলি ভাবিছিল, কিন্তু এটা নিৰ্দিষ্ট স্থান নাথাকি ফাৰ্ষ্ট ডিভিজন বা ছেকেণ্ড ডিভিজনে পাবলৈ সক্ষম হৈছে। এনেকৈ বিভিন্নজনৰ মনত এনেকৈ বিভিন্ন প্ৰশ্ন উদয় হৈ আছে। বিশেষকৈ কিছুমান ছাত্ৰ ছাত্ৰীয়ে যিসকলে পেপাৰ চেক কৰে, পেপাৰ চায়, সেইসকলক দুখ দিব বিচাৰে। এনেকুৱা ধৰণৰ বহুতো প্ৰশ্ন উদয় হৈ আছে। গতিকে নিজৰ মনত এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ পুহি নাৰাখি ৰিচেকিঙৰ সেৱাবোৰে সুবিধা দিছে, গতিকে সকলোৱে ৰিচেক কৰিব পাৰে। এই ৰিচেকৰ ব্যৱস্থা কেতিয়া আৰম্ভ হ'ব আৰু মাৰ্কছসমূহ কেতিয়া লাভ কৰিব পাৰিব, সেই বিষয়ে বিতংকৈ জানিবলৈ হ'লে ছাত্ৰ ছাত্ৰীসকলে মোৰ ইউটিউবত কমেণ্ট কৰিব আৰু মই নিশ্চয় ইয়াৰ চলিউশ্যন দিবলৈ চেষ্টা কৰিম বা ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে এই ৰিচেকিং প্ৰচেছটো কেনেকৈ এপ্লাই কৰিব, সেই বিষয়ে মই আপোনালোকক এতিয়া দেখাম। চাই থাকক বন্ধুসকল। প্ৰথমতে আপোনাৰ যিকোনো এটা ৱেব অ'পেন কৰি লওক। মই বিশেষকৈ গুগলত গৈছোঁ। গুগলত আপুনি www.assamcareer.com ক্লিক কৰিব পাৰে। assamcareer.com ক্লিক কৰাৰ পিছত বন্ধুসকল অলপ ৱেইট কৰক, মই পেজটো অ'পেন কৰি আছোঁ। অলপ ৱেইট কৰক বন্ধুসকল। এয়া চাওক www.assamcareer.com পুনৰ আপোনালোক ইয়াতে আপোনাৰ অ'পেন হৈ আছে। নেটটো অলপ শ্ল' কাৰণে অলপ বন্ধুসকল ৱেইট কৰিব লাগিব। এয়া চাওক বন্ধুসকল www.assamcareer.com অলপ লেজি হৈছে, সেইটো কাৰণে অলপ অ'পেন হওঁতে সময় লাগিছে। এয়া চাওক বন্ধুসকল গৈ আছোঁ। ইয়াতে আপোনাৰ চাওক হাউ টু এপ্লাই ফৰ ৰিচেকিং অফ HSLC এনচাৰ স্ক্ৰিপ্ট অনলাইন। অনলাইনৰ দ্বাৰা আপুনি আপোনাৰ মাৰ্কছবোৰ কেনেকৈ কৰিব বা কেনেকৈ আপোনাৰ এনচাৰ শ্বীটসমূহ পুনৰ ৰিচেক কৰিব পাৰিব, সেই বিষয়ে মই আপোনালোকক ইয়াত দেখাম। এয়া চাওক বন্ধুসকল, ইয়াতে আপোনাৰ দুটা প্ৰচেছত আপুনি ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিব পাৰে। ফাৰ্ষ্ট প্ৰচেছটোত আপুনি পাৰ ছাবজেক্ট 320 টকাকৈ বহন কৰিব লাগিব। ইয়াতে চাওক বন্ধুসকল, আপোনালোকে নিজেও পেজটো অ'পেন কৰি ইয়াতে চাব পাৰে। প্ৰথম প্ৰচেছত মই জনাইছোঁ আপোনালোকক, প্ৰথম প্ৰচেছত 320 টকা বহন কৰিব লাগিব আৰু এপ্লাই কৰাৰ 30 দিনৰ ভিতৰত আপুনি আপোনাৰ এনচাৰ শ্বীটসমূহ লাভ কৰিব পাৰিব। 2 নম্বৰ প্ৰচেছটো হৈছে আপোনাৰ 2 নম্বৰ প্ৰচেছত আপুনি প্ৰতি ছাবজেক্টত 500 টকাকৈ খৰচ বহন কৰিব লাগিব। আৰু এই 2 নম্বৰ প্ৰচেছটো আপোনালোকে পাৰিলে কৰক, কাৰণ এই 2 নম্বৰ প্ৰচেছটোত এনচাৰ শ্বীট চেক কৰাৰ যিমান প্ৰক্ৰিয়া আছে, সমগ্ৰ প্ৰক্ৰিয়া ইয়াতে ব্যৱহাৰ কৰা হ'ব। আৰু এই প্ৰক্ৰিয়াটোত আপুনি 15 দিনৰ ভিতৰতেই আপোনাৰ মাৰ্কছসমূহ লাভ কৰিব পাৰিব। আপুনি যেতিয়া ৰিচেকিঙৰ এপ্লাই কৰিব, সেই এপ্লাই কৰাৰ দিনৰ 15 দিনৰ ভিতৰত আপুনি এনচাৰ শ্বীটসমূহ লাভ কৰিব পাৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকলে মিছাতে নিজৰ প্ৰশ্নবোৰ মনত ৰাখি নিশ্চয় ৰিচেকিং কৰিব। পইচাৰ কথা নাভাবি সকলোৱে ৰিচেক কৰক আৰু আপোনাৰ শুদ্ধ নিকা মাৰ্কছবোৰ লাভ কৰক। বৰ্তমান সময়ত নেটৰ যুগ বন্ধুসকল, গতিকে আপোনালোকে সকলোৱে পিছাই নাথাকিব, এপ্লাই কৰক। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে বন্ধুসকল নিশ্চয় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, যাতে মই এই মাৰ্কছবোৰ যেতিয়া আপলোড হ'ব, বিশেষকৈ পোনপ্ৰথমে যদি আপুনি পোৱাটো বিচাৰিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।